Good morning guys, আপোনালোক সকলোকে বৰ্তমান আমি এতিয়া suklang ঘৰ পালোহি। Good morning guys, আপোনালোক সকলোকে মই মোৰ YouTube চেনেললৈ স্বাগতম জনাইছো। আজি দেখিছে মই কাপোৰ চাপোৰ পিন্ধি ৰেডি হৈ আছো। মই এতিয়া ভাতটো খালো কেলেকি মই আজি যাম শিৱসাগৰ। আজি মোৰ বাইকখনৰ সেকেন্ড সাৰ্ভিসিং আছে, সো মই সাৰ্ভিসিং কৰাবৰ কাৰণে শিৱসাগৰ যাব লাগিব। শিৱসাগৰ মানে আপোনাৰ দলমুখ চাইলি আছে এইটো সাৰ্ভিসিং চেণ্টাৰটো, সো মই এতিয়া তালৈ যাওঁ। আৰু মোৰ লগত যাব আজি suklang, আৰু তাৰ ঘৰটো এঙাত হৈছে, তাৰ মানে বাইকখনৰ সাৰ্ভিসিং আছে, সো মই আজি দুইটা লগতে যাম। তাৰ বাইকখন খালি বেলেগ মানে হয়, বেলেগ টিভিএছৰ হয়, সো তাৰ ডিলাৰটো মানে সাৰ্ভিসিং চেণ্টাৰটো বেলেগত আছে, কিন্তু এইখিনি আমি শিৱসাগৰলৈকে লগতে যাওঁ। সো এতিয়া মই বাইকখন উলিয়াওঁ ঘৰৰ পৰা, আৰু লাহেকৈ খোৱা মেলাটো হৈ গ'ল, সো মই এতিয়া বাইকখন উলিয়াওঁ, তাৰপিছত ডকুমেণ্টছখিনি লওঁ, ডকুমেণ্টছখিনি লৈ আৰু ঘৰৰ পৰা ওলাওঁ। আৰু কেলেকি 11টামান বজাৰ আগত মাতিছে, সো এতিয়া যিমান পাৰোঁ ঘৰৰ পৰা সোনকালে ওলাওঁ। তাৰপিছত তাত গৈ কি হয়, কিমান টাইম লাগে সেইটো দেখা যাব আৰু। সো ভিডিঅ'টো চাই থাকক, আজি ভিডিঅ'টো খুবেই ইণ্টাৰেষ্টিং হ'ব। অলপ মানে এনেই আৰু বাইকৰ সাৰ্ভিসিং বুলি ক'লে এনেই ভাল লাগে কিবা এটা, সো শিৱসাগৰখনো অলপ দেখা পাব। সো ভিডিঅ'টো শেষলৈকে চাই থাকিব। बहकी सभी जुबां है, हम हैं हजारों में, अब की कमी जरा है, हर चीज खास है, अब है जो है वो समा है, तुम रह सकी तो रबा है, अब है जो है वो समा है। মই কালি বাইকত এইটো লগাই নিলোঁ, ভাল লাগিছে নাই লগা কমেণ্টত ক'ব আপোনালোকে। কিন্তু মোক ভালেই লাগিছে বাৰু, এনেই দূৰৰ পৰাও চাওক, দূৰৰ পৰাও ভাল লাগিছে। চ' এনেই আৰু কিবা এটা লুক এটা দিছে আৰু। চ' গাইজ এতিয়া মই ঘৰৰ পৰা ওলাওঁ আৰু suklang ৰখি আছে তাতে। চ' মই এতিয়া তাক লগ কৰোঁগৈ, তাক লগ কৰি কিনে এতিয়া আমি দুইটা শিৱসাগৰৰ কাৰণে যাওঁ আৰু দেৰি কৰিব নোৱাৰি, বেছি দেৰি হৈ গ'লে ভিৰ হৈ যাব পাৰে তাত। চ' এতিয়া যিমান পাৰোঁ সোনকালে যাওঁ আৰু শিৱসাগৰ। চ' গাইজ বৰ্তমান আমি এতিয়া suklang ঘৰ পালোহি। এতিয়া বাইক চাইক উলিয়াই ৰেডি হ'ল আৰু ইও মটো ভ্লগিং কৰিবৰ কাৰণে পূৰা ফুল যোগাৰ কৰি লৈছে। এয়া দেখিছে ফুল যোগাৰ, ল'ৰা এতিয়া ফুল ৰেডি হৈ আছে। এতিয়া বাইক চাইক লৈ নতুন বাইক ৰেডি মানে আজি প্ৰথম এনেকৈ ষ্টাৰ্ট কৰিছোঁ। বস্তুখিনি আহিলে বা আগতে আহিলে, তো মানে তেনেকৈ ক'তো ভিডিঅ' বনাবলৈ তেনেকৈ হেৰি নাছিলে। তো আজি ছাৰ্ভিচিঙত যাওঁ, তো কণ্টেণ্টটো পাই গ'লোঁ। প্লাছ এইফালে ইয়াৰো আছে ছাৰ্ভিচ, তো ই যাব ৰয়েল এনফিল্ডত। মই কৈছোঁ ছাপৰ্ট কৰোঁ সকলোৱে। তাকে এতিয়া আৰু ভাল ভাল কণ্টেণ্ট বনাই গৈ থাকিম পিছলৈ। ভাল ভাল দিন লাহেকৈ আৰম্ভণি কৰিছোঁ, ভুল চুল হ'ব ক্ষমা কৰি দিব। তো সেইখিনিয়ে আৰু। চ' গাইজ এতিয়া আমি যাওঁ, বেছি দেৰি কৰি নাথাকোঁ তাতো, নহ'লে বেছি দেৰি কৰিলে ভিৰ হৈ যাব। এতিয়া ফুয়েলিংটো কৰাই লওঁ। 250 বাইকখন লুক এটা দিছে কিন্তু দেই, এইটো ষ্টিকাৰটো লগোৱাৰ পিছত। এতিয়া ফুয়েলিংটো কৰাই লওঁ, ফুয়েলিংটো কৰাই লৈ কিনে এতিয়া যাওঁ আৰু। চ' গাইজ আমি এতিয়া শিমলুগুৰি পাইছোঁহি। আমি বেছি স্পীডত যোৱা নাই, নৰ্মেল স্পীডত গৈ আছোঁ। কাম এটা কৰিবৰ কাৰণে গৈছোঁ, এতিয়া লাহে ধীৰে যাম আৰু, বেছি জল্দি কৰিতো লাভ নাই ন। চ' এতিয়া আমি গৈ আছোঁ আৰু লাহে লাহে। ব্লগিংটো ট'টেলি মোৰ কাৰণে এটা নিউ এক্সপিৰিয়েঞ্চ হয়, ভাল লাগিছে এনেকৈ। এতিয়া বাইকত গৈ আছোঁ, চ' আমি এনেকৈ এতিয়া ভিডিঅ' কৰিছোঁ, ভিডিঅ' কৰি ক'ত গৈছোঁ ক'ত নাই যোৱা এইটো আপোনালোকক দেখাবলৈ ট্ৰাই কৰিছোঁ। এইটো মোৰ কাৰণে ট'টেলি এটা নিউ এক্সপিৰিয়েঞ্চ হয়। চ' ভাল লাগিছে এনেকৈ কৰি, আপোনালোকেও যাতে ছাপোৰ্ট কৰি থাকে ফিউচাৰত, সেইটোৱে আশা কৰিছোঁ আৰু। চ' গাইজ বৰ্তমান আমি আহি এতিয়া শিৱসাগৰ টাউন পালোহি। মই আপোনালোকক ফিল্ড এখন দেখাম। শিৱসাগৰত যোনখিনি থাকে মানে সিহঁতেতো গম পাইছে চাগে কি ফিল্ডৰ কথা কৈছোঁ মই। চ' যিসকলে নাজানে তেওঁলোকক কৈছোঁ, এইখন হৈছে শিৱসাগৰ বৰ্ডিং ফিল্ড। মানে শিৱসাগৰত যিমানেই প্ৰগ্ৰেম নহওক বা বিহু ফাংচন নহওক, চব ইয়াতেই হয়। চ' এইখন দেখিছে, এইখনেই মেইন গেটখন হয়। চ' এইখনেই হৈছে শিৱসাগৰ বিখ্যাত বৰ্ডিং ফিল্ডখন, আৰু ইয়াৰ অপজিটতে আছে শিৱসাগৰ গল্ফ স্কুলখন। চ' ফাইনেলি আমি ৰয়েল এনফিল্ডৰ ছাৰ্ভিচিং চেণ্টাৰ পাইছোঁহি। তো দেখিব এতিয়া ৰয়েল এনফিল্ড বুলি লিখা আছে ইয়াতে, ইয়াত দেখিছে।
চ' এইখনেই হৈছে ৰয়েল এনফিল্ডৰ ছাৰ্ভিচিং চেণ্টাৰ গেটখন। চ' ফাইনেলি আমি ছাৰ্ভিচিং চেণ্টাৰ পালোহি আৰু। চ' গাইজ মই ইয়াত আহিলোঁ, ইয়াত এইখিনি ডকুমেণ্টছ আছিলে, ডকুমেণ্টছখিনি চাইন টাইন কৰিলোঁ আৰু তাৰপিছত চাবিটো ছাবমিট কৰি থৈ আহিলোঁ। এতিয়া লাহেকৈ কৰিব আৰু এইখিনি মানে কি হ'ল, এতিয়া কৰোণা টাইম হৈ আছে ন, ইমান ভিৰো নাছিলে। চ' মই সোনকালে পাই গ'লোঁ মানে মোৰ নাম্বাৰটো সোনকালে আছে, বেছি টাইম নালাগে আৰু বেছি। আৰু এইটো দেখিছে, এইটো হৈছে ছাৰ্ভিচিং চেণ্টাৰ, এইটো দেখিছে, এইটো হৈছে ৰয়েল এনফিল্ডৰ ছাৰ্ভিচিং চেণ্টাৰ। চ' আপুনি যদি শিৱসাগৰ আহে, শিৱসাগৰ দলুমুখ চাৰিআলি ওচৰতে আছে। আপোনালোকে যদি গম নাপায় ক'ত আছে, চ' এনেকৈ সুধি মেলি আহিব পাৰিব। চ' এইটো দেখিছে, এইটোৱে হৈছে ছাৰ্ভিচিং চেণ্টাৰটো। আৰু এইখিনি এনেকৈ বাইক চাইক থোৱা হৈছিলে, এইটো গেৰেজ টাইপ আৰু বাইক চাইক থয়। আৰু ইয়াতো এখন বাইক আছে, এইখন বাইকৰ ছাৰ্ভিচিং আছে, আৰু এইখন মোৰখন হৈছে। আৰু আজি এটা কথা গম পালোঁ কি, মোৰ যোনটো কালাৰ আছিলে অৰেঞ্জ এম্বাৰ, সেইটো এতিয়া আৰু ডিছকণ্টিনিউ হ'ল বুলি কোৱা শুনিছোঁ, এইটো আৰু নাহে। ত' মোৰ ওচৰত থাকি গ'ল বাৰু, আৰু খুব বেছি 2-3জন মানৰ ওচৰত আছে আৰু কিমান টাইম ৰখিব লাগে ৰখোঁ আৰু চাওঁ। বেছি নাই বাৰু, সোনকালে হৈ যাব। ইয়াতে মই পালোঁ, লগৰ এটা পালোঁ, মুবিন, যি মোৰ বাইকখন, মই তাৰ ওচৰতে মোৰ বাইকখন বুক কৰিছিলোঁ, ইয়াতে আছে সি। চ' এতিয়া কথা চথা পাতিলোঁ অলপ, আৰু সোনকালে কৰি দিম কৈছে, চাওঁ কি হয়, আৰু প্ৰব্লেমবোৰ কি হয় সেইবোৰ কৈ দিব লাগে আৰু যাতে সেইবোৰ আকৌ চেক কৰে। মই কৰিলোঁ মোৰ বাইকৰ কি প্ৰব্লেম আছিলে। ত' এতিয়া যিমান পাৰে সোনকালে কৰি দিলে ভাল আৰু ময়ো যাব লাগিব ঘৰ ন। চ' সেইকাৰণে আৰু আজি ইমানেই বেছি ৰ'দ, মানে কি ক'ম আৰু। ইয়াত এইফালে টাউনৰ ফালে আহিছিলোঁ, চ' ইয়াত দেখিলোঁ এইটো বনাই আছে, এইটোকে খাওঁ আৰু এতিয়া খুব গৰম। ত' ইয়াত দেখি কিনে খাওঁ লাগি গ'ল খুব বেছি। টেষ্টি আছে, গৰমত এনেকৈ খাব পালেতো ভালেই লাগে আৰু। তোমাৰ কাম হ'ল নেকি? মোৰ আছিলে মানে ইয়াত বাইক কৰি আছে। ছাৰ্ভিচিং আহি কেনেকুৱা লাগিছে? ফাৰ্ষ্ট ছাৰ্ভিচিং ভালে লাগিছে আৰু ৰেচপঞ্চ ঠিকে পাইছোঁ। বাকী প্ৰব্লেমটো তেনেকৈ নাছিলে বাৰু বাইকত, হ'লেও কিবা কিবি তেনেকৈ এইবিলাক চফা তফা কৰি দিব আজি। এইটো হৈছে ছাৰ্ভিচিং চেণ্টাৰটো। ছাৰ্ভিচিং চেণ্টাৰটো আছে আপোনাৰ দিখৌ দলঙৰ ওচৰত। এইটোৱে ছাৰ্ভিচিং চেণ্টাৰটো হয় TVS-ৰ, দিখৌ দলঙৰ ওচৰত আছে। যদি কেতিয়াবা আপোনালোকৰ প্ৰব্লেম থাকে ইয়ালৈ আহিব পাৰিব। মইতো ফাৰ্ষ্ট টাইম দেখিছোঁ দেই, মই চিনি পোৱা নাছিলোঁ। এই লগৰ নিখিলে আহিছে মোৰ লগত আজি, ই দেখাই দিছে। মই ইমান নাজানো মানে এইখিনি ক'ত আছে। ভিতৰত বোলে ভিডিঅ' কৰিব নিদিয়ে বুলি কোৱা নিছোঁ। চ' ভিতৰ মানে পৰিৱেশটো দেখাব নোৱাৰিম। চ' এইখিনিয়ে চাই লওক আৰু তাৰ লগত ভিতৰলৈ গৈ কথা চথা পাতোগৈ অলপ, কিমান টাইম হয়। মোৰো যাব লাগে, মোৰ বাইকখনো ছাৰ্ভিচিং আছে ন। খালি খুব বেছি আৱাজ আহিছে, আৱাজৰ কাৰণে অলপ প্ৰব্লেম হৈছে। মোৰ আৱাজটো ভালকৈ নাই শুনা চাগে আপোনালোকে। চ' এতিয়া ভিতৰত গৈ চাওঁগৈ আৰু কি হয়। ইয়াত হৈ আছে এইবোৰ কাম, অলপ ভিতৰত গৈ আহোঁগৈ মই দিব। চ' ফাইনেলি মই এতিয়া মোৰ বাইকখনৰ ছাৰ্ভিচিং চেণ্টাৰটো আহি পালোহি। নিখিলেশ আৰু মই আহিছোঁ। চ' এতিয়া এইখিনি বাইকখন ভিতৰত নিলে, চ' চাওঁগৈ এতিয়া ভিতৰত কি হৈ আছে। চ' গাইজ দেখিছে বাইকখন ছাৰ্ভিচিং হৈ আছে। ছাৰ্ভিচিং কৰি খতম হোৱাৰ পিছত মানে ঠিক কৰি মেলি ত' বাইকখন ধুৱাবলৈ দিব। চ' ধুই মেলি হোৱাৰ পিছত এনেকৈ আৰু বাহিৰত উলিয়াই দিব। তাৰপিছত নিজে লৈ যাব লাগিব আৰু ভিতৰত ভিডিঅ' কৰিব নিদিয়ে। চ' মই ইমান কৰি থকা নাই, অলপেই এনেই দেখাইছোঁ আৰু। চ' এইটোৱেই হৈছে ৰয়েল এনফিল্ডৰ ছাৰ্ভিচিং চেণ্টাৰ, যিটো শিৱসাগৰত আছে। চ' গাইজ বৰ্তমান আছোঁ মই দেখিছে ৰয়েল এনফিল্ডৰ ডিলাৰৰ ফ্ৰণ্টত। ইয়াৰ পৰাই মই বাইকখন লৈছিলোঁ, আৰু সেই ৰয়েল এনফিল্ডৰ ডিলাৰৰ ফ্ৰণ্টতে ইয়াতে এটা এইবোৰ এচেছৰিজবোৰৰ এটা আছে, দোকান এখন আছে। চ' তাত আপোনালোকে ইয়াত যদি বাইক ল'লে তাত নলগাই কিনে ইয়াতো লগাব পাৰিব। আৰু এইবোৰ দেখিছে বাইক চাইক থৈ দিছে উলিয়াই কিনে, খুবেই ধুনীয়াকৈ ৰাখিছে। আৰু নতুন ক্লাছিকখিনি আহিছে ন, নতুন ক্লাছিকখিনি খুবেই ধুনীয়া। চ' আপোনালোকে যদি ল'ব বিচাৰে বুলেট ক্লাছিক, ত'
তো আহি কিনে ইয়াত চেক কৰিব পাৰিব। এইটো ৰংঘৰ চাৰিআলি ফানচাইন ৰয়েল এনফিল্ড। চ' আপোনালোকে আহিব পাৰিব ইয়ালৈ। চ' গাইজ মই লগাইছোঁ ইয়াত হেণ্ডেলৰ চাইডে লুকিং গ্লাছখন, কেলৈ কি মানে মোৰ গ্লাছখন পৰি কিনে ভাঙি গৈছিলে। চ' মই লগাই দিছোঁ, নহ'লে কেতিয়াবা প্ৰব্লেম হৈ যায়। তো সেইখনকে লগাবলৈ আজি অহা নিচিনাও হৈছে। এইটো দুইটা কাম একেলগতে কৰি লৈছোঁ। ইয়াত এইজন দাদাজন ইয়াত লগাই দিছে এইবোৰ, আৰু হ'ব আৰু কেনেকুৱা লাগে মই লাষ্টত দেখাম বাৰু আপোনালোকক, মানে গোটেই বাইকখন দেখাম আৰু কেনেকুৱা লাগিছে। চ' গাইজ ফাইনেলি লগাই হৈ গ'ল। কেনেকুৱা লাগিছে চাওক এবাৰ, ভাল লাগিছে নে বেয়া লাগিছে কমেণ্ট কৰি ক'ব। ডাঙৰখন নলগালোঁ, এইখন এনেই থাকি আৰু নৰ্মেলি। চ' এইখন নলগালোঁ, এইখন লগাইছোঁ। ভাল লাগিছেনে নাই লগা আপোনালোকে ক'ব কমেণ্টত। চ' এতিয়া আমি যাওঁ আৰু ঘৰ, মানে কিবা এটা খাবলৈ যাওঁ চাগে, তাৰো কাম হৈ গ'ল চাগে। চ' এতিয়া আমি এইটো লগাবৰ কাৰণে মই ইয়ালৈ আহিলোঁ। চ' এইটো লগাই মেলি হৈ গ'ল, আৰু এতিয়া চুকলেঙৰ ওচৰলৈ যাওঁ। চুকলেঙে মই আৰু এতিয়া মানে ঘৰৰ ফালে যাম চাগে, তাৰ কিবা এটা খাই লৈ। চ' ইয়াত কামটো খতম হ'ল, এতিয়া যাওঁ আৰু মই। চ' গাইজ মানে মই আকৌ ঘূৰি আহিলোঁ তাৰ পৰা। কি হ'ল মানে মোৰ মানে চেইন লিউব লৈছিলোঁ। চেইন লিউব আৰু চিলেন ক্লিনচাৰ যোনটো কয়, মানে তেলত দিয়া চেইন ক্লিনচাৰটো মানে মোৰ থাকি গৈছিলে। চ' মই আকৌ ঘূৰি আহিব লগা হ'ল। এতিয়া এইখন দেখিছে বাইকখন, গ্লাছটো লগাইলোঁ। গ্লাছটো লগাত ভালেই লাগিছে দেই, ইমান বেয়া লগা নাই লুকটো, আৰু ষ্টিকাৰটোতো দেখিছে আৰু। চ' এতিয়া আমি যাওঁ, এতিয়া ধাবাতে সোমাওগৈ বুলি ভাবিছোঁ, বৃষ্টি ধাবাখনত। চ' তাতে কি গৈ কিবা এটা খাওঁগৈ আৰু। চ' এতিয়া সিটো আগবাঢ়ি গ'ল, ময়ো এতিয়া যাওঁ আৰু। মই অলপ ৰখিছিলোঁ মানে দোকান এখনত এনেই সৰু কিবা এটা খাবৰ কাৰণে। মৰমৰ দৰ্শকবৃন্দসকল, এতিয়া আমি ঘৰলৈ ঘূৰি আছোঁ। এনেকৈ অসমীয়াত ক'লে কিবা এটা লাগে ন, গাইজটোৱে ঠিক আছে। চ' গাইজ এতিয়া আমি ঘৰলৈ ঘূৰিছোঁ। এতিয়া মানে শিৱসাগৰৰ কামখিনি হৈ গ'ল, যিটো কামৰ কাৰণে আহিছিলোঁ। এতিয়া আমি ঘৰলৈ ঘূৰিছোঁ মানে এতিয়া আমি বৃষ্টি ধাবাখনত সোমাম বুলি ভাবিছোঁ। তো তাতে কিবা এটা খাব লাগিব, আৰু ভোকো লাগিছে, ৰাতিপুৱাই অহা। এতিয়া এই চুকলেং গৈ আছে আগত, ফুল মটো ব্লগিঙত বিজি ল'ৰা। অৱশ্যে ভালো লাগে দেই মটো ব্লগিং কৰি। তো আপোনালোকেও ক'ব মই মটো ব্লগিং কৰিম নে এনেকৈ নৰ্মেল ব্লগটোৱে ঠিক পাইছে। চ' কমেণ্ট ছেকশ্যনটো আছে ক'বলৈ কাৰণে। আপোনালোকে যদি কিবা বেয়া পাইছে বা কিবা মানে এনেই আৰু ইমানো প্ৰ' নহয় ন মই, চ' কিবা মানে এনেই আৰু শিকাই দিব আৰু যদি কিবা ভুল হৈছে। চ' এয়া চুকলেং ফুল ব্লগত বিজি হৈ আছে, সিও মটো ব্লগিঙত বিজি। তাৰো ব্লগৰ চেনেল এটা আছে, চ' তাৰ ব্লগৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, মই লিংকটো ডেছক্ৰিপশ্যনত দি দিম বাৰু। চ' সেইটোৱে কৈছিলোঁ কি মই যদি মোৰ কিবা ভুল হৈছে তো আপোনালোকে অলপ দেখাই দিব আৰু। এতিয়াতো নিউ ষ্টাৰ্ট দিছোঁ, আশা কৰোঁ আপোনালোকে ছাপোৰ্ট কৰিব, আৰু ফিউচাৰত ময়ো ভাল কৰিবলৈ ট্ৰাই কৰিম, আৰু কণ্টেণ্ট বনাই গৈ থাকিম আৰু মানে চাওঁ আৰু কি কৰিব পৰা যায়। সৰু সুৰা ৰাইডত যাব পৰা যায় যদিও যাম, আৰু এনেকৈ চাইকেল ৰাইড এটা প্লেন কৰি আছোঁ। যদি চব ঠিকে থাকে তালৈও যাম। কিন্তু এটাই লাগে মোক, আপোনালোকে যাতে মোক ছাপোৰ্ট কৰি থাকে, মোৰ চেনেলটোক ছাপোৰ্ট কৰে, সিমানেই আৰু। ইয়াত আপোনালোকে চাটনি দেখিছে, কেইবাবিধৰ চাটনি দেখিব পাৰিছে ইয়াত আমাৰ খানাটো। চ' ইয়াত খোৱাটো ষ্টাৰ্ট হৈ গ'ল আমাৰ, কিন্তু ইয়াত দেখিছে চাটনিটো দেখি মই চখ হৈ গৈছোঁ। কিমানটা চাটনি আছে ঠিক নাই, বহুতেই দিছে খাবলৈ, আৰু প্লেটটো বেছি নহয়, 90 হয় প্লেট। নিৰামিষ খাইছোঁ আমি। চ' এইখিনি আৰু এতিয়া খাই মেলি লৈ এতিয়া ঘৰ যাওঁ আৰু লাহেকৈ। চ' গাইজ আমাৰ এতিয়া খোৱা মেলা হৈ গ'ল। ইয়াত ভাত চাত খালোঁ, আৰু এতিয়া ঘৰ যাওঁ ভাবিছোঁ। এইখন দেখিছে, আপোনালোকে দেখি পাবলৈ নাপায় জানো, এইফালে ৰ'দ দি আছে খুব বেছি। চ' এইখন হৈছে বৃষ্টি ধাবা বুলি কয়। এইখন বৃষ্টি ধাবা কাম ৰেষ্টুৰেণ্ট হয়। চ' ইয়াত মানে খুবেই ভাল হয়, ছাৰ্ভিচিংটো খুবেই ভাল। আপুনি যদি শিৱসাগৰৰ ফালে আহে, শিৱসাগৰৰ পৰা ঘূৰি আহোঁতে ইয়াত দেখিব ৰাস্তাৰ কাষতে আছে। এইটো শিৱসাগৰ যোৱা মেইন ৰোডটো হয়। চ' ৰাস্তাৰ কাষতে আছে, যদি আহে কেতিয়াবা ইয়াত সোমাব পাৰিব। এতিয়া আমাৰ দুটাতো খোৱা মেলা হৈ গ'ল বাৰু, হ'ব। পোহৰটো নাই অহা ভালকৈ। যদি ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, আৰু ছাবস্ক্ৰাইব বাটনটো ক্লিক কৰি দিব। আৰু ছাবস্ক্ৰাইব বাটনত থকা ছাইডত থকা যোনটো বেল আইকন হয় সেইটো দবাই দিব, আৰু ছাপোৰ্ট। আৰু যদি ভিডিঅ'টো চাই ভাল পালে লাইকটো দবাই দিব। আৰু চ' ভিডিঅ'টো মই ইয়াতে এণ্ড কৰিছোঁ। থেংক ইউ ফৰ ৱাচিং, বাই। ব'লা এতিয়া যাওঁ ব'লা। ফুল ছাৰ্ভিচিং ইয়াৰ আজি বাইকৰ। বাইক নতুন বাইক এইখন।